হাতেৰে কৰা এম্ব্ৰইডাৰীৰে মহিলা সবলীকৰণ। নমস্কাৰ। ভাৰত চৰকাৰৰ বিকশিত ভাৰত কাৰ্যসূচীৰ অংশ হিচাপে আমি মৰ্জিনা আৰু জুৰি দলে হাতেৰে কৰা এম্ব্ৰইডাৰীৰ জৰিয়তে মহিলা আৰু সমাজৰ সবলীকৰণত ইয়াৰ ভূমিকা সম্পৰ্কে কিছু বক্তব্য আগবঢ়াম। আজৰি সময়ত সৎ-ব্যৱহাৰ কৰি অতি কম খৰচতে আমাৰ গাঁৱৰ মহিলাসকলে যদি এনেদৰে বেজী আৰু সূতা বা ৰিবন ব্যৱহাৰ কৰি বিভিন্ন ডিজাইনৰ চাদৰ মেখেলা, ৰুমাল, গাৰু কভাৰ, টেবুল ক্লথ, বিছনা চাদৰ আদি প্ৰস্তুত কৰে তেন্তে অতি কম খৰচতে তেওঁলোকে তাৰ পৰা যথেষ্ট পৰিমাণৰ ধন উপাৰ্জন কৰিব পাৰিব, যাৰ জৰিয়তে নিজৰ হাত খৰচৰ লগতে ল'ৰা-ছোৱালীৰ পঢ়া-শুনা কিছু খৰচ তেওঁলোকে তেনেদৰে কৰিব পাৰিব। কুটীৰ শিল্প হিচাপে উক্ত কামটো গঢ়ি তুলি নিজৰ লগতে অন্য 10 গৰাকী মহিলাৰো উপাৰ্জনৰ পথ মুকলি কৰিব পাৰিব। ঘৰখনৰ উন্নতিৰ লগতে সমাজ তথা দেশৰ উন্নতিৰো এক অংশ হিচাপে আমি এনেধৰণৰ কাম নিৰ্বাচন কৰিব পাৰোঁ, যিয়ে আমাৰ আজৰি সময়ৰো সৎ ব্যৱহাৰ হ'ল আৰু দেশৰ উন্নতিৰো অংশ হ'ব। ধন্যবাদ।